ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ পাঠটোৰ শেষৰ খণ্ড আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ আমাৰ আলোচনাৰ কৰিবলগীয়া প্ৰশ্ন তিনিটা। আইন অমান্য আন্দোলনত অসমৰ যুৱ ছাত্ৰৰ ভূমিকা সম্পৰ্কে চমু ব্যাখ্যা দাঙি ধৰা। মূল্যায়ন ৫। অসমত ভাৰত ত্যাগ আন্দোলনৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা। তাত মূল্যায়ন ৫। অসমত আইন অমান্য আন্দোলনৰ কাৰ্যসূচীসমূহ কেনেধৰণৰ আছিল উল্লেখ কৰা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সহযোগত মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ প্ৰথমটো পৰ্যায় অসহযোগ আন্দোলনৰ পৰিসমাপ্তিৰ বহু বছৰ পিছত আইন অমান্য আন্দোলন আৰম্ভ হয় 1930-34 সময়ছোৱাত। এতিয়া অসমত এই আন্দোলনটো আৰম্ভ হোৱাৰ সময়ছোৱাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অৱস্থা আছিল শোচনীয়, এটা পৰিত্যক্ত গৃহৰ দৰে। সেয়েহে অসম প্ৰদেশ কংগ্ৰেছ কমিটি পুনৰ গঠন কৰি আন্দোলনটো আগবঢ়াই নিবৰ কাৰণে বিশেষভাৱে যুৱ ছাত্ৰসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। এতিয়া প্ৰশ্ন হ'ল, আইন অমান্য আন্দোলনত অসমৰ যুৱ ছাত্ৰৰ ভূমিকা সম্পৰ্কে চমু ব্যাখ্যা দাঙি ধৰা। এতিয়া প্ৰশ্নটো মূল্যায়ন ৫ৰ কাৰণে অতি চমুকৈ এনেধৰণে ব্যাখ্যা দাঙি ধৰিব পৰা যায়। এতিয়া আহিছোঁ ভাৰত ত্যাগ আন্দোলনৰ আলোচনালৈ। 1942 চনৰ কংগ্ৰেছৰ বোম্বে অধিৱেশনত মহাত্মা গান্ধীৰ ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হোৱাৰ লগে লগে সমগ্ৰ ভাৰতব্যাপী আগষ্ট মাহৰ আৰম্ভণিতেই ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয়। ঠিক একে সময়তে একে কাৰণতে এই অসমতো ভাৰত ত্যাগ আন্দোলন তীব্ৰতৰ ৰূপ লয়। এতিয়া অসমত এই আন্দোলনটোৰ কাৰ্যসূচীসমূহে ইমান তীব্ৰ ৰূপ ধাৰণ কৰিছিল যে মানুহে নিজৰ জীৱন বিপন্ন কৰি হ'লেও নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আন্দোলনলৈ ওলাই আহিছিল। ঠায়ে ঠায়ে সমান্তৰাল চৰকাৰ গঠন কৰা হৈছিল, পঞ্চায়ত গঠন কৰা হৈছিল, আনকি চৰকাৰৰ অস্তিত্বও বিপন্ন হৈ পৰিছিল। এই আন্দোলনটোত ঠায়ে ঠায়ে হিংসাত্মক ঘটনাৰ ৰূপ ধাৰণ কৰিছিল আৰু এনে হিংসাত্মক ঘটনাত জড়িত হোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচি দি হত্যা কৰা হৈছিল। কনকলতা, ভোগেশ্বৰী ফুকননী, মুকুন্দ কাকতি আদি এই আন্দোলনৰেই শ্বহীদ আছিল। এতিয়া প্ৰশ্ন হ'ল, অসমত ভাৰত ত্যাগ আন্দোলনৰ প্ৰভাৱ সম্পৰ্কে চমু ব্যাখ্যা দাঙি ধৰা। মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলনৰ কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিবলৈ যাওঁতে চৰকাৰী আইন আদালত বৰ্জন কৰাৰ লগতে লোন আইন ভংগ কাৰ্যসূচী পোনপ্ৰথমে ৰূপায়ণ কৰিছিল। অৰ্থাৎ ব্ৰিটিছ চৰকাৰে ভাৰতীয় মানুহক প্ৰকাশ্যভাৱে লোন প্ৰস্তুত কৰাটো নিষিদ্ধ কৰি আইন প্ৰস্তুত কৰিছিল। সেয়েহে গান্ধীয়ে সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰৰ দাণ্ডি নামৰ ঠাইলৈ গৈ প্ৰকাশ্যভাৱে লোন প্ৰস্তুত কৰিছিল। অসমত এনে লোন প্ৰস্তুত কৰাৰ পৰিৱেশ নাই। সেয়েহে আন্দোলনৰ কাৰ্যসূচী হিচাপে চৰকাৰী আইন আদালত বৰ্জন কৰাৰ লগতে কানি নিবাৰণ, খাজানা বন্ধ আদিৰ দিশেহে কাৰ্যসূচীসমূহ আগবাঢ়িছিল। এতিয়া প্ৰশ্ন হ'ল, অসমত আইন অমান্য আন্দোলনৰ কাৰ্যসূচীসমূহ কেনেধৰণৰ আছিল উল্লেখ কৰা। ইয়াতে উল্লেখ কৰা বুলি আছে, গতিকে ব্যাখ্যাৰ কোনো প্ৰয়োজন নাই, কেৱল পইণ্টকেইটা উল্লেখ কৰিলেই হয়।